বন্ধুসকল আজি ভিডিঅ'টো লৈছোঁ ফিলিপছৰ টাৱাৰ হোম থিয়েটাৰ 90803 মডেল নাম্বাৰ। প্ৰথমে নটবোৰ খুলি কিনি সম্পূৰ্ণখিনি চেক কৰিম যে ক'ত বেয়া হৈ আছে। মোৰ লগত সম্পূৰ্ণকৈ ভিডিঅ'টো আপোনালোকেও চাই থাকিব, তেতিয়াহে গম পাব। বন্ধুসকল নটবোৰখিনি সম্পূৰ্ণ খুলি লোৱা হৈ গ'ল। চাওক ইয়াত টায়াৰবোৰ সম্পূৰ্ণ ছিগি আছে, উত্তৰবোৰ ছিগি আছে। টায়াৰবোৰ ছিগি থকা কোনো ডাঙৰ কথা নহয়, কিন্তু মেইনকৈ ট্ৰেঞ্জিষ্টাৰখিনি যদি বেয়া হৈ আছে, 4টা ট্ৰেঞ্জিষ্টাৰ আছে, 4টা অৰিজিনেল ট্ৰেঞ্জিষ্টাৰ, ভাল ট্ৰেঞ্জিষ্টাৰ লগাম বুলি ক'লে মানে 600 টকামান পৰি যায়। সেইকাৰণে এইখিনি ট্ৰেঞ্জিষ্টাৰ নলগাই কিনি বেলেগ এখন চাৰ্কিট বৰ্ড বহাই দিলে ইয়াত ভাল হ'ব। 30-55 চাৰ্কিট বৰ্ডখন ইয়াত ধুনীয়া কাম কৰিব। মেইনকৈ ট্ৰেঞ্জিষ্টাৰখিনি চেক কৰিম এতিয়া। চেক কৰাৰ পিছত এখন বেছৰ আৰু ব্লুটুথ চিটখন আছে। এখন মেইন চাৰ্কিট বৰ্ডখন, এইখন চাৰ্কিট বৰ্ডখনত এইটো জেগাত 30-55 চাৰ্কিট বৰ্ড লগাই দিলেও হ'ব, ভাল চাউণ্ড দিব। তাৰপিছত মই এতিয়াতো DC কানেকশ্যন কৰিছোঁ। 12 এটা আছে, 24 এটা আছে। এইটো স্পীকাৰ, এটা স্পীকাৰকেইটা কানেকশ্যন কৰিম যে চাউণ্ডটো আহে নে নাই চাম, চেক কৰিম। যদি ভাল হৈ আছে মেইন চাৰ্কিট বৰ্ডখন চাওঁ কৰিব। চাওঁ কৰি যদি চাউণ্ডটো ঠিক আছে, ভলিউম একো কানেকশ্যন নকৰোঁ, ডাইৰেক্ট চাম চেক কৰি। এতিয়া স্পীকাৰটো এইটো লগাই দিলোঁ। এইটো AC মেইন ট্ৰেন্সফৰ্মাৰলৈ যোৱা কাৰেণ্ট ছাপ্লাইটো এইটো। এই পইণ্টটো এতিয়া লগাই দিছোঁ মই। লগাই কিনি কাৰেণ্টত দি চাম, যদি ভাল হয় চাওঁকৈ চাউণ্ডটো আহিব। হাতে চুলেও ডিপ মাৰিব, যদি বেয়া বেলেগ চিগনেল মাৰিব, ডুক তেনেকুৱা চিগনেল মাৰিব। এয়া চাওক চিগনেলটো মাৰিছে ডুককৈ, মানে ট্ৰেঞ্জিষ্টাৰখিনি ভাল নহয়। 2টা স্পীকাৰ চেক কৰিলোঁ, 2টা স্পীকাৰ এনেকুৱাই হৈছে, একেটা চাউণ্ডে আহিছে। ট্ৰেঞ্জিষ্টাৰকেইটা বেয়া আছে, হ'লেও মই মাল্টিমিটাৰ মাৰি চেক কৰি দেখাই দিছোঁ আপোনালোকক। মডেল নাম্বাৰ এইটো হয় ট্ৰেঞ্জিষ্টাৰৰ চব, আৰু এইটো ফিলিপছৰ হয়। এইটো পোৱাও নাযায় য'তে ত'তে, এইটো ডুপ্লিকেটটো পাওঁ, অৰিজিনেলটো নাপাওঁৱে। তাত থাকি 30-55 চাৰ্কিট বৰ্ডখন লগালে মেইনটেইন ভাল হ'ব। এইটো টাৱাৰ হোম থিয়েটাৰ আপোনালোকেও লগাব পাৰে। মই লগোৱাখিনি সম্পূৰ্ণখিনি দেখাম। এইকেইটা ট্ৰেঞ্জিষ্টাৰকেইটা মই খুলি ল'লোঁ। 3 খুঁটীয়া ট্ৰেঞ্জিষ্টাৰ হয়। মাল্টিমিটাৰটো কণ্টিনিউটি দি কিনি ওপৰৰ ফালে গাৰ্ডত লগাই কিনি সম্পূৰ্ণখিনি চেক কৰিব। গোটেইকেইটাত সম্পূৰ্ণফালে ডিপ মাৰিছে চবফালে। এখন 30-55 বৰ্ডখন হয়, মই এখন আনবক্সিং কৰি থোৱা মোৰ চেনেলত দি থোৱা আছে, এখনো দিম বাৰু। এখন চাৰ্কিট বৰ্ডখন মই এইটো টাৱাৰ হোম থিয়েটাৰত বহাম। 100 ৱাট আছে, ইয়াৰ অৰিজিনেলখন 60 ৱাটহে আছে। বন্ধুসকল এইটো পাৰ্টত সম্পূৰ্ণখিনি কৰিব নোৱাৰিলোঁ। 2 নম্বৰ পাৰ্টটোতে 30-55 বৰ্ড কানেকশ্যন কৰিম, সম্পূৰ্ণখিনি দেখাম। 2 নম্বৰ পাৰ্টটোতে পাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক এটা কৰিব। এখন 30-55 চাৰ্কিট বৰ্ডখন